আজি কুজুব মণ্ডল আৰু মহানগৰী বেছি লোক লাগি পেলাই আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আমি ফ্ৰী আই কেম্প আজি মহানগৰী বেছি কমিউনিটিৰ হলত আয়োজন কৰা হৈছে। তো আমি আজি পশ্চিমবঙ্গ 12 বিশাল ডক্টর ডক্টরে তাক মাতা হয়েছে। তো আই স্পেশালিস্ট হয়। তো এই হায়দ্রাবাদ এটা ইনস্টিটিউটৰ পৰা মানে এই প্ৰসাদ আই ইনষ্টিটিউট হায়দৰাবাদৰ পৰা পঢ়ি অহা তেখেতে তাৰমানে আজি ইয়াত ফ্ৰী আই কেম্প কৰিবৰ কাৰণে আমি তেখেতক মাতা হৈছে। সহাৰি পাইছে। তো টোটেল আমাৰ ইয়াৰ 100জনৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈছে। তাৰমানে আমি একদিনীয়া কৰিছিল, কিন্তু 100জন ৰোগী চোৱাটা সম্ভৱ নহ'ব। তাৰমানে আমি ডক্টৰক অনুৰোধ কৰিম তাতে নেক্সট ডে অহাকালি আকৌ আহি পেলাই আমাক ৰোগীবিলাক যাতে চাই দি। তো আমাৰ ইয়াত এটা বিশেষ অসুবিধা যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তো ডক্টৰৰ নাটনি, তেনেকুৱা ভাল ডক্টৰ আমি পোৱা নাযায়। তো স্পেচিয়েলি গোসাইগাঁও চাব ডিভিজনত বা আমাৰ ভাওৰাগুৰি অঞ্চলত তো কচুগাঁও সমষ্টিৰ আণ্ডাৰত এজনো আই স্পেচিয়েলিষ্ট নাই। সেইটো কাৰণে আমি এই অসুবিধাটো চাই পেলাই আমি ৰোগীৰ সুবিধা কৰাৰ কাৰণে আমি আজি এই প্ৰগ্ৰামটো আয়োজন কৰা হৈছে। মেডিকেলৰ ওপৰত আমালোকে ভিত্তি কৰি বা নিৰ্দিষ্ট মানে দৃষ্টিটো ৰাখি যাতে মেডিকেলৰ হেডটো মানুহে পাই থাকে। বাকী হেডবিলাক পাই আছে, মেডিকেল হেডটো বহুত প্ৰয়োজনীয় হৈছে ইয়াত। সেইকাৰণে আমালোকে যিমানে হেল্প কৰিম আশা কৰিম প্ৰত্যেকটো মাহত যাতে এটা কৰি এনেকুৱা কেম্প কৰিব পাৰোঁ আৰু আগুৱাই লৈ যাম, যাতে মাহত 2টা হয়, আগত 3টা হয়, মানে আমালোকে চেষ্টাটো কৰিব পাই। ভারতবর্ষ 75তম অমৃত মহোৎসৱ উপলক্ষে আমাৰ ভাৰতীয় জনতা কুজুব মণ্ডল আৰু লগতে আমি ভাড়াগুৰি VCDCৰ তৰফৰ পৰা এক হৈ এইটো ৰাইজৰ সেৱা যিটো আপোনাৰ আমাৰ ইয়াতে যিটো ক'বলৈ গ'লে মেডিকেল প্ৰব্লেমটো আছে সমস্যাটো, গতিকে আমালোকে আই স্পেচিয়েলিষ্ট লৈ আহি যোগাযোগ কৰি তো আই স্পেচিয়েলিষ্ট লৈ আহি আমাৰ মানুহৰ যিটো চকুৰ প্ৰব্লেম, তো বহুত ইয়াত আৰু চকুৰ প্ৰব্লেমটো ক'বলৈ গ'লে বৃদ্ধ মানুহৰ হয় আৰু বৃদ্ধ মানুহবিলাকে বাহিৰত যাব নোৱাৰে। তো গতিকে আমি তেখেতক যোগাযোগ কৰি লৈ আহিছোঁ। তেখেতক ইউজ কৰাৰ পিছত আহিছিলে আৰু আমাৰ তেখেতৰ লগত 100 মানুহ মানে পেচেণ্ট দেখিব বুলি দিনত কৈছিলে, কিন্তু অধিক হৈছে। তো আৰু আমি ৰিকুৱেষ্ট কৰিম যাতে কালি বহে। তো আমাৰ এতিয়া ট্ৰিটমেণ্টবিলাক চলি আছে আৰু আগন্তুক দিনত যাতে আমাৰ চাইল্ড স্পেচিয়েলিষ্ট নাই শিশু ডাক্তাৰ নাই, আমি চাম মানে এনেকুৱা এটা কাৰ্যসূচী ৰাখিম যাতে আগন্তুক দিনত আমাৰ দাঁতৰ ডাক্তাৰ হওক আৰু শিশু ডাক্তাৰ আৰু বিভিন্ন কাণৰ কিবাকিবি আমালোকে চেষ্টা কৰিম আৰু ৰাইজৰ সহযোগিতা কৰিলে আমালোকে এনেকুৱা ফ্ৰী ট্ৰিটমেণ্ট দি